নমস্কাৰ ক্লাস 10 কম্পিউটাৰ সায়েন্সৰ 3 নম্বৰ চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো নিশ্চয় আমাৰ এই ভিডিঅটো চাই আপোনালোকে ভাল পাব তো আজি আমি এই ভিডিঅটোত HTML5 ৰ বিষয়ে আলোচনা কৰিম আৰু তাত CSS ৰ কি কাম হেতু আলোচনা কৰিবলৈ ওলাইছো চাই থাকিব আমি প্ৰথমতে HTML5 নো কি হেতু জানি লোৱা ভাল হ'ব তো এই চাৰ্টখনলৈ মন কৰিলে আপুনি নিজে HTML5 নো কি গম পাই যাব তথাপিতো মই কৈ দিছো টিম বাৰ্নাৰ-লি বুলি এজন ব্যক্তিয়ে 1991 চনত এই HTML ৰ উদ্ভাৱন কৰিছিল আৰু তাৰ পিছৰে পৰা ক্ৰমান্বয়ে HTML ক ডেভেলপ কৰা হৈছে আৰু প্ৰতিবাৰে ইয়াক সুকীয়া নাম দিয়া হৈছে তো তাক কয় ভাৰ্সন বুলি যেনে HTML 2.0 HTML 3.2 এনেকুৱা ধৰণে নাম দিয়া হৈছে আৰু হো সাইডে চাওক ইয়াত মই ইয়াৰটো লিখি দিছো কোনটো ইয়াৰত কি নামেৰে নামকৰণ কৰা হৈছে হেতু মই লিখি দিছো কিন্তু এনেকৈ নাভাবিব যে এই কেইটাই কেৱল ভাৰ্সন এই কেইটা নহয় বহুত কেইটা ভাৰ্সন আছে স্ক্ৰিনত দেখুৱাবলৈ দিগদাৰি হয় কাৰণে মই গোটেই কেইটা ভাৰ্সন ইয়াত লেখা নাই হালধীয়া ঘৰটো লক্ষ্য কৰক ইয়াত লিখা আছে HTML5 আৰু HTML5 টো 2014 ত আৰম্ভ কৰা হৈছিল তো এতিয়া আহক আমি নেক্সট CSS ৰ বিষয়ে আলোচনা কৰিম CSS কিয় দৰকাৰ হয় যেহেতু এই চেপ্টাৰটোত CSS ৰ প্ৰয়োগ সম্পৰ্কে আলোচনা কৰা হৈছে গতিকে মই CSS ৰ ফুল ফৰ্মটো কি কৈ দিব বিচাৰিছো কেস্কেডিং ষ্টাইল শীট HTML ৰ পেজটো ধুনীয়া কৰিবলৈ CSS ৰ দৰকাৰ হয় বা CSS ৰ প্ৰয়োগ কৰা হয় টেগ ব্যৱহাৰ কৰিব লাগিব হেতু হৈছে ষ্টাইল টেগ আৰু তাৰ এট্ৰিবিউট থাকিব ভ্যালু থাকিব তো এনেকৈ আমি CSS ৰ টেগ বিলাক লিখিব লাগে তো কিন্তু এইখিনিতে এটা কথা ক'ব লাগিব যে ইয়াত দেখুৱাৰ দৰে বা কিতাপৰ দেখুৱাৰ দৰে ষ্টাইল টাইপ ইকুৱেল চিন দি উৰ্ধকমাৰ ভিতৰত টেক্সট প্লেস CSS নিলিখি আপুনি কেৱল ষ্টাইল টেগটো ইউজ কৰিলেও হ'ব এইখিনি মন কৰক এইখিনি ডিক্লাৰেশন বুলি কয় প্ৰথমৰখিনি সিলেক্টৰ তাৰ পিছত প্ৰপাৰ্টি তাৰ পিছত ভ্যালু চাওক CSS ব্যৱহাৰ কৰাৰ পিছত এই ওয়েবসাইটটো এনেকুৱা হৈছে মই CSS টো অকমান সময়ৰ কাৰণে নাইকিয়া কৰি দিম তাৰ পিছত কেনেকুৱা হয় আপোনালোকে চাব মই এই CSS ৰ যিখিনি টেগ এইখিনি মই ইয়াৰ পৰা নাইকিয়া কৰি দিম তেতিয়া কি হ'ব চাওক নিশ্চয় গম পাইছে কেনেকুৱা হৈছে CSS ৰ যিখিনি টেগ আছিল সেইখিনি মই নাইকিয়া কৰি দিয়াৰ লগে লগে পেজটো কেনেকুৱা ধৰণৰ হৈ গৈছে আপোনালোকে নিশ্চয় দেখা পালে এতিয়া মই পুনৰ CSS ৰ টেগ খিনি ইয়াত পেস্ট কৰি দিম আৰু এবাৰ সেভ কৰি দিম দি আকৌ এবাৰ মই ইয়াত ৰিফ্ৰেশ কৰি দিয়াৰ লগে লগে পেজটো কিমান পৰিৱৰ্তন হৈ গৈছে আপোনালোকে নিশ্চয় বুজি পাইছে তাৰ মানে পেজটো ষ্টাইলিশ কৰাৰ কাৰণে আমি এই CSS ৰ ব্যৱহাৰ কৰো এতিয়া কি কি প্ৰয়োগ হৈছে ইয়াত মই অকমান দেখুৱাই দিছো চাওক এইখিনি চাওক প্ৰথমতে আমি এই যেটো লাইন এই লাইনটো আপুনি কিতাপত পাব ষ্টাইল টেগ ইউজ কৰা হৈছে টাইপ এট্ৰিবিউট ইউজ কৰা হৈছে আৰু টেক্সটলেস CSS এইটো হৈছে ভ্যালু তো আপুনি এইখিনি আৰু এইবাৰ মই নাইকিয়া কৰি দিম চাব এইখিনি নাইকিয়া কৰি দিম সেভ কৰিম এইবাৰ ফাইল সেভ তাৰ পিছত আমি ওয়েব পেজলৈ গৈ চাওক একো পৰিৱৰ্তন হোৱা নাই তাৰ মানে আপুনি নিশ্চয় বুজি পালে যে কেৱল ষ্টাইল টেগ দিলেও এইটো কাম হয় তো কিতাপত দিয়া আছে এতে ইমেজ সম্পূৰ্ণ স্পেলিংটো লিখা আছে তো আপুনি সম্পূৰ্ণ স্পেলিংটো লিখিব পাৰে আৰু IMG লিখিলেও হ'ব মই শৰ্টকে IMG লিখি থৈছো এই যেটো ইমেজ দেখিছো শৰ্টকে এটো সিলেক্টৰ তো এই ইমেজ সিলেক্টৰৰ ভিতৰত আমি কি কি প্ৰপাৰ্টি ইউজ কৰিছো কি ভ্যালু ইউজ কৰিছো প্ৰপাৰ্টি বিলাক কেনেকৈ লিখিব লাগে ভ্যালু বিলাক কেনেকৈ লিখিব লাগে সেই বিষয়ে আলোচনা কৰিবলৈ গৈছো এইখিনি হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ কথা এইখিনিয়ে বেছি আমি লক্ষ্য কৰিব লগা কথা তো এইখিনি আমি আলোচনা কৰিবলৈ আগবাঢ়িছো অলপ মন দিব তো ইয়াত আমি বৰ্ডাৰ লিখিছো এটো প্ৰপাৰ্টি বুলি কয় আৰু বৰ্ডাৰটোৰ 4px মানে 4 পিক্সেল
এইটো হৈছে ভ্যালু লগতে আৰু এটা ভ্যালু আছে সলিড গ্ৰীণ এই বৰ্ডাৰ 4 পিক্সেলৰ সলনি যদি আমি 40 কৰি দিও কি হ'ব চাব 4 ৰ ঠাইত আমি 40 কৰি দিলো আৰু সেভ কৰি দিছো দি এইবাৰ আমি ওয়েব পেজটো গুছি গৈছো যাই ৰিফ্ৰেশ কৰিম লগে লগে দেখা পাইছে যে ইয়াৰ বৰ্ডাৰ যেটো পিক্সাৰৰ যেটো বৰ্ডাৰ ইমেজৰ যেটো বৰ্ডাৰ আছিল হেতু ডাঙৰ হৈ গৈছে তো এটা আমি আকৌ 5 কৰি দিছো 5 পিক্সেল দি সেভ কৰিছো কন্ট্ৰোল এস প্ৰেছ কৰি তাৰপিছত ওয়েব পেজটো লৈ গুছি গৈ আমি ৰিফ্ৰেশ কৰি দিছো নিশ্চয় এইখিনি বুজি পালে এটা যেটো কালাৰ আছে তাত সলিড গ্ৰীণ আছে তো এইবাৰ আমি ইয়াত ৰেড কৰি দিম কি হ'ব চাব ৰেড লিখি আমি সেভ কৰিছো এইবাৰ মই ৰিফ্ৰেশ কৰিম ওয়েব পেজটো ৰেড হৈ গৈছে নিশ্চয় দেখা পাইছে যেটো ইমেজৰ বৰ্ডাৰ এটো ৰেড হৈছে তাৰ পিছত আমি এই যেটো সলিড আছে সলিডটো ডটেড কৰিব পাৰি ডটেড কৰি দিছো ডটেড কৰি মই এইবাৰ ৰিফ্ৰেশ কৰিম ওয়েব পেজটো ৰিফ্ৰেশ কৰি দিয়াৰ লগে লগে পিক্সাৰটোৰ যেটো বৰ্ডাৰ আছে ডটেড হৈছে তো এনেকৈ আমি প্ৰপাৰ্টি আৰু ভ্যালু বিলাক ইউজ কৰিব পাৰি কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ কথা এইয়ে যে আপুনি যদি বৰ্ডাৰ যেটো 5 পিক্সেল আছে এই 5 আৰু পিক্সেলৰ মাজত যদি স্পেস এটা দি দিয়ে তাৰ পিছত যদি এই প্ৰগ্ৰামটো সেভ কৰে এতিয়া ওয়েব পেজটো মই ৰিফ্ৰেশ কৰিম চাওক বৰ্ডাৰটো দেখা দিয়া নাই তো এটো মনত ৰাখিব লাগিব যে যেটো ভ্যালু বৰ্ডাৰৰ যেটো ভ্যালু মানে 5 পিক্সেল আই 5 আৰু পিক্সেলৰ মাজত স্পেস দিব নোৱাৰে আপুনি এতিয়া মই স্পেসটো কাটি দিছো সেভ কৰিছো আকৌ দিছো ৰিফ্ৰেশ কৰি ইয়াত দেখা দিছে তো চাব এইবাৰ আমি হোৱাইট যেটো প্ৰপাৰ্টি ইউজ কৰিছো তাৰ লিখিছো 300 পিক্সেল তো 300 ৰ জায়গাত যদি আমি এটো 800 কৰি দেও তাৰপিছত সেভ কৰো আৰু যদি আমি ওয়েব পেজটো লৈ গৈ মেটা ৰিফ্ৰেশ কৰি দেও এটো সব ইমেজটো হোৱাইটটো বাঢ়ি গৈছে এইবাৰ আমি এটো আকৌ 300 কৰি সেভ কৰিম আকৌ ৰিফ্ৰেশ কৰিম ঠিক হৈ গৈছে এইবাৰ আমি হাইট এনেকৈ চেঞ্জ কৰিব পাৰো 200 ৰ ঠাইত যদি আমি 500 লিখি দেও দি সেভ কৰো তাৰ পিছত যদি আমি ৰিফ্ৰেশ কৰি দেও ওয়েব পেজটো কেনেকুৱা হৈ গৈছে চাওক তাৰ পিছত আমি আকৌ 200 কৰি সেভ কৰিছো আকৌ ৰিফ্ৰেশ কৰিম ওয়েব পেজটো ঠিক হৈ গৈছে তো এইবাৰ আমি বৰ্ডাৰ ৰেডিয়াস যেটো হেতু আমি আলোচনা কৰিম ইয়াত 80 আছে আমি 20 কৰিছো সেভ কৰিছো 20 পিক্সেল কৰি আমি ৰিফ্ৰেশ কৰিছো চাওক যেটো ইমেজ সেই ইমেজটো যেটো কৰ্নাৰ আছে হেতু ৰাউন্ডৰ পৰিমাণটো কমি গৈছে তো আমি ইয়াত 100% কৰি দিম 100 কৰি দিছো 100 পিক্সেল কৰি দিছো 100 পিক্সেল কৰি আমি ৰিফ্ৰেশ কৰিম চাওক ইমেজটো কিমান ৰাউন্ড হৈ গৈছে 100% ৰাউন্ড হৈ গৈছে তাৰ পিছত আমি পেডিং এটা আছে পেডিং প্ৰপাৰ্টি তাৰ ভ্যালু 4 পিক্সেল দিছো তো আমি যদি এটো 40 কৰি দেও দি যদি সেভ কৰি দেও আপুনি যি কোনো ভ্যালু দিব পাৰে চাওক এই যেটো ইমেজৰ বৰ্ডাৰ হেতু দূৰলৈকে গুছি গৈছে তো আপুনি প্ৰয়োজন অনুযায়ী আপোনাৰ এইবোৰ ভ্যালু প্ৰয়োগ কৰিব পাৰে এইখিনি নিশ্চয় বুজি পাইছে এইবাৰ আমি আহিম তো এই যেটো হিডিং আছে এই যেটো h1 সিলেক্টৰ তাৰ আন্ডাৰত যিখিনি প্ৰপাৰ্টি আৰু ভ্যালু আছে সেইখিনিৰ কথা এতিয়া আলোচনা কৰিবলৈ আগবাঢ়িছো ইয়াত চাওক ব্যাকগ্ৰাউণ্ড কালাৰ ৰেড আছে গ্ৰীণ কৰিম চাওক এতিয়া মই ইয়াত গ্ৰীণ লিখি দিলো কি হৈছে যে ব্যাকগ্ৰাউণ্ড কালাৰ গ্ৰীণ কাৰ ব্যাকগ্ৰাউণ্ড কালাৰ গ্ৰীণ তো h1 ৰ h1 মানে যেটো আমি হিডিং দিছো তো ইয়াত সেভ কৰিব লাগিব আপুনি সেভ কৰাৰ পিছত ৰিফ্ৰেশ কৰি দিব ওয়েব পেজটো এটো চাওক হিডিংটো আপুনি গ্ৰীণ দেখা পাইছে তো তাৰ পিছতে বক্স শ্যাডো যেটো আছে 10 পিক্সেল এটো যদি আপুনি 20 কৰি দিয়ে 20 দুভাগে যদি 20 কৰি দিয়ে তেতিয়া কি হ'ব চাব আমি দুটা সাইডে এই যেটো হিডিং আছে হিডিংৰ শ্যাডো পাইছো শ্যাডো মনত ৰাখিব আপুনি এটা সাইডে শ্যাডো দিব নোৱাৰে এটো যদি এটা সাইডে আমি শ্যাডোটো এনেকৈ কাটি দেও তাৰ পিছত যদি সেভ কৰো এতিয়া কিন্তু এটা সাইডে শ্যাডো আমাক দেখুৱা নাই শ্যাডো দিলে আপুনি দুটা সাইডে দিব লাগিব
এনেকৈ মই এইটো 5 পিক্সেল কৰি দিছো দবাকে চাওক এতিয়া মই ৰিফ্ৰেছ কৰিম নিশ্চয় গম পাইছে হিডিঙত এনেকৈ শ্বেডো দিব পাৰি তাৰ পিছত আহি গৈছে ওয়াইড কিমান দীঘল কৈ লাগে কিমান বহল কৈ লাগে আপোনাক ওয়াইডটো মানে বহলটো বুজাইছে ওয়াইডে কিমান কৰিব চাব এইটো মই যদি 100 কৰি দেও 100 কৰি দি যদি মই এটা সেভ কৰি দেও চাওক 100 কৰিলে হিডিংটো এনেকুৱা হ'ব তো এটো ওয়াইডটো মই 700 কৰি দিছো এটা চাব কি হয় চাওক নিশ্চয় বুজি পাইছে আমি ইমেজ সিলেক্টৰ আৰু H1 সিলেক্টৰৰ লগত কেনেকৈ আমি প্ৰপাৰ্টি আৰু ভ্যালু বিলাক ইউজ কৰিলো কেনেকৈ ইউজ কৰিব লাগে নিশ্চয় আপোনালোকে বুজি পালে আশা কৰিছো আমাৰ এই ভিডিওটো আপোনালোকে ভাল পাইছে যদি ভাল পাইছে লাইক কমেন্ট কৰিব লগতে পাৰিলে শেয়াৰ কৰিব যদি আপুনি এতিয়ালৈকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আৰু সাবস্ক্ৰাইব বুটামৰ কাষত বেল বুটামটো টিপিবলৈ নাপাহৰিব ধন্যবাদ